এই হত্যাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কৰা হ'ল গ্ৰেপ্তাৰ। ইয়াৰ লগতে তেওঁলোকৰ সহযোগী শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তকো কৰা হ'ল গ্ৰেপ্তাৰ। কিন্তু প্ৰশ্ন উঠিছে যে এয়া প্ৰকৃততে স্বাভাৱিক মৃত্যু আছিল নে এয়া আছিল এক গভীৰ ষড়যন্ত্ৰমূলক হত্যা। এই হত্যাৰ আঁৰত কেৱল এইসকল ব্যক্তিয়ে আছেনে তেওঁলোকৰো আছে মাষ্টাৰ মাইণ্ড? এইবিলাক প্ৰশ্ন প্ৰত্যেক অসমীয়াৰ বুকুত। জুবিন গাৰ্গৰ মৃত্যু। অসমবাসীয়ে জুবিন অনুৰাগীয়ে কেতিয়াও মানি ল'ব নোৱাৰা এটা কথা। অসমবাসীয়ে সিদিনা 19 ছেপ্টেম্বৰৰ পৰাই চিঞৰি থকা এটা কথা হ'ল জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নহয়, তেওঁক হত্যা কৰা হৈছিল ছিংগাপুৰত। এই কথাৰ আঁৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সিদিনা ঘোষণা কৰিছিল যে জুবিন গাৰ্গক ছিংগাপুৰতে হত্যা কৰা হৈছিল। কিন্তু কাৰ পৰিপ্ৰেক্ষিতত হত্যা কৰা হ'ল জুবিন গাৰ্গক? 19 ছেপ্টেম্বৰ অসম আৰু অসমীয়াৰ বাবে এক অতি দুৰ্ভাগ্যৰ দিন। অসমৰ ইতিহাসত আটাইতকৈ বৃহৎ কলা দিন হিচাপে এই দিনটো স্মৰণীয় হৈ থাকিব। এই দিনটোতেই অসমীয়াৰ হিয়াৰ আমঠু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু ঘটিছিল সুদূৰ ছিংগাপুৰত। কিন্তু প্ৰশ্ন হয়, জুবিন গাৰ্গৰ এই মৃত্যু সঁচাকৈয়ে স্বাভাৱিক আছিল নে কোনোবা অজ্ঞাত ৰাজনৈতিক শক্তিধাৰী ব্যক্তিৰ পৰিপ্ৰেক্ষিতত হত্যা কৰা হৈছিল অসমৰ প্ৰাণৰ শিল্পীগৰাকীক? কি ঘটিছিল সেইদিনা ছিংগাপুৰৰ সাগৰত? সেই ইয়টত থকা লোকসকলক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নহ'ল? সেই ইয়টখনো কিয় আজিলৈকে জব্দ কৰা নহ'ল? এইবিলাক সময়ৰ বুকুত আৰু প্ৰত্যেক অসমীয়াৰ মনে প্ৰাণে এতিয়াও গুজৰিত হৈ আছে এইবিলাক প্ৰশ্ন। আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিল। সেইবাবে CIDৰ পৰিপ্ৰেক্ষিতত দাখিল কৰা চাৰ্জশ্বিট পিছুৱাই অহাকালি 12 নৱেম্বৰত ঘোষণা কৰা হ'ব। কিন্তু কি থাকিব এই চাৰ্জশ্বিটত? সঁচাকৈয়ে ইয়াৰ তদন্ত কৰি শাস্তি বিহা হ'বনে এই দুৰ্ধৰ্ষ অপৰাধীসকলক? নে ৰাজনৈতিক হেঁচাত এই তদন্ত পিছুৱাই যাব আৰু এই তদন্তৰ গতি অন্য দিশলৈ গতি কৰিব? এই হত্যাৰ আঁৰত থকা আৰু এই হত্যাৰ লগত জড়িত হোৱা প্ৰত্যেকগৰাকী দোষীয়ে যেতিয়ালৈকে শাস্তি নাপায় তেতিয়ালৈকে কিন্তু অসমৰ ৰাইজৰ দৃষ্টি নিক্ষেপ হৈ থাকিব এই তদন্ত প্ৰক্ৰিয়াত। শেষত এটা কথাই ক'ব বিচাৰিম, আমাক ন্যায় লাগিব।